নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম যোনখন পেপাৰ আছে অসমীয়া চুটিগল্প তাৰ এছাইনমেণ্টসমূহ আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথমটো প্ৰশ্ন দিবলৈ লৈছোঁ। প্ৰথমটো প্ৰশ্ন আছিলে উদাহৰণসহ জোনাকী যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াৰ উত্তৰত মই লিখিবলৈ চেষ্টা কৰিছোঁ। আধুনিক অসমীয়া সাহিত্যৰ ভিতৰত চুটিগল্প অন্যতম। জোনাকীৰ পাততে লক্ষ্মীনাথ বেজবৰুৱাই পোনপ্ৰথমে অসমীয়া চুটিগল্প ৰচনা কৰে। ছমাৰছেট মমৰ মতে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনীকেই চুটিগল্প বুলি কৈছে। মহেন্দ্ৰ বৰাই চুটিগল্পক পাখিলাহী পখিলাৰ লগত তুলনা কৰিছে। 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ কৰা জোনাকীয়ে অসমীয়া সাহিত্যলৈ নতুন বাৰ্তা কঢ়িয়াই আনিছিল। জোনাকীৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱাৰ পোনপ্ৰথম চুটিগল্প ৰচনা হয়। বেজবৰুৱাই হৈছে অসমীয়া চুটিগল্পৰ জনক তথা প্ৰৱৰ্তক। জোনাকীৰ প্ৰথম বছৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাৰ সেউতী নামৰ গল্পটোকে অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প বুলি কোৱা হয়। বেজবৰুৱাৰ গল্পপুথি 4খন হৈছে সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি আৰু কেহুকলি। তলত উদাহৰণসহ জোনাকী যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ'ল। যিহেতু আমাৰ প্ৰশ্নটো আছিল উদাহৰণসহ জোনাকী যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক। যিহেতু 400 শব্দৰ ভিতৰত লিখিব দিছে, গতিকে যিমান পাৰোঁ চুটিকৈ লিখিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম পইণ্টটো লিখিছোঁ, বেজবৰুৱাৰ সৰহভাগ গল্পই আছিল সমাজ সচেতন তথা সংস্কাৰমূলক। কিছুমান গল্পৰ মাজেদি তথাকথিত অসমীয়া গাঁৱলীয়া সহজ সৰল জীৱন, সুখ দুখ, আশা আকাংক্ষা, নাৰীক কৰা অত্যাচাৰ, জাতপাতৰ বিচাৰ, বিধৱা নাৰীৰ প্ৰতি কৰা সামাজিক অবিচাৰ আদি ৰক্ষণশীলতাৰ বিভিন্ন দিশ দৃষ্টিপাত কৰিছে। বেজবৰুৱাৰ গল্পত নাৰীৰ ওপৰত চলোৱা অত্যাচাৰ সম্পৰ্কে ভদৰী গল্পটোত খুব সুন্দৰকৈ দেখুৱাইছে। পথাৰৰ পৰা খঙত অহা স্বামীয়ে সৰু সৰু কথাতে পত্নীৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ পাছতো স্বামীৰ প্ৰতি মৰম চেনেহ তথা ভক্তিভাৱ সুন্দৰকৈ প্ৰকাশ ঘটাইছে। দ্বিতীয়টো পইণ্টত লিখিছোঁ, হাস্যৰসাত্মক আৰু ব্যংগাত্মক গল্প ৰচনা কৰি পাঠকক হাস্যৰস ব্যংগ সাহিত্যৰ ৰস প্ৰদান কৰি বেজবৰুৱা জনপ্ৰিয় হৈ উঠিছিল। তৃতীয় পইণ্টত লিখিছোঁ, বেজবৰুৱাৰ গল্পৰ আন এটা বৈশিষ্ট্য হ'ল সমাজ সচেতন। সমাজত প্ৰচলিত জাতিভেদ প্ৰথাৰ বিৰুদ্ধে, ইংৰাজী শিক্ষাৰ প্ৰতি অন্ধ অনুকৰণৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ প্ৰেৰণা দিছিল। নাৰী বিগ্ৰহৰ ছবি আদি প্ৰতিফলিত। 4 নম্বৰ পইণ্টত দিয়া হৈছে, বেজবৰুৱাৰ গল্পত প্ৰকৃতিপ্ৰেমৰ ছবি স্পষ্ট, যিটো জোনাকী যুগৰ চুটিগল্পসমূহৰ অন্যতম বৈশিষ্ট্য। মুক্তি, জল, কুঁৱৰী, কন্যা আদি গল্পত প্ৰকৃতিৰ লগত গল্পৰ চৰিত্ৰৰ একাত্মতা স্থাপন কৰা হৈছে। 5 নম্বৰ পইণ্টত দিয়া হৈছে, জোনাকী চুটিগল্পৰ আন এটা বৈশিষ্ট্য হ'ল অতিপ্ৰাকৃত চৰিত্ৰৰ সমাৱেশ। মৈদাম, এৰাবাৰী, লাওখোলা আদি গল্পত অতিপ্ৰাকৃত চৰিত্ৰ দেখিবলৈ পোৱা যায়। 6 নম্বৰ পইণ্টত লিখিছোঁ, নাৰীৰ প্ৰতি থকা প্ৰেম তথা ৰোমান্টিক ভাৱধাৰা জোনাকী যুগৰ চুটিগল্পৰ আন এটা বৈশিষ্ট্য, যেনে ৰতন মুণ্ডা, কন্যা, মাধৈ মালতী আদি। যিমান পাৰোঁ পইণ্টত লিখিবলৈ চেষ্টা কৰিছোঁ, যাতে আমি পইণ্টকৈ লিখিলে অতি সহজে আমাৰ মনত থাকে আৰু পইণ্টবোৰ সুকীয়াকৈ লিখিলে নম্বৰো পোৱা দেখা যায়। 7 নম্বৰ পইণ্টত লিখিছোঁ, জোনাকী যুগৰ আন এজন গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামীদেৱৰ গল্পসমূহত গল্পৰ কেন্দ্ৰস্থ ভাৱ, বিষয়বস্তু, ঘটনাৰ ঐক্যসূত্ৰ, দ্বন্দ্ব, চৰিত্ৰ বিকাশ আৰু ভাষাৰ মিতব্যয়িতা আদি। গোস্বামীদেৱৰ গল্পাঞ্জলি, নয়না আৰু বাজিকৰ নামেৰে 3খন গল্পপুথি আছিল। 8 নম্বৰ পইণ্টত লিখিছোঁ, জোনাকী যুগৰ গল্পৰ বিষয়বস্তু সহজ সৰল তথা গতানুগতিক। জাতিভেদ, ধনী দুখীয়াৰ ব্যৱধান, দুৰ্নীতি, কুসংস্কাৰ আদি গল্পৰ কেন্দ্ৰস্থ ভাৱ। এই বৈশিষ্ট্যসমূহ দণ্ডিনাথ কলিতাদেৱৰ চুটিগল্পসমূহত দেখা পোৱা যায়। সাতসৰী নামৰ গল্প সংকলনখনৰ জৰিয়তে তেওঁ এই বৈশিষ্ট্যসমূহ অৱতাৰণা কৰিছে। 9 নম্বৰ পইণ্টত লিখিছোঁ, চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত মানসিক সংঘাত বা দ্বন্দ্বক ৰূপায়িত কৰা জোনাকীৰ চুটিগল্পসমূহৰ আন এক বৈশিষ্ট্য। সূৰ্যকুমাৰ ভূঞাদেৱৰ একমাত্ৰ গল্পপুথি পঞ্চমী, য'ত 5টা গল্পৰ দ্বাৰা ভূঞাদেৱে নিজৰ সৃষ্টিশীলতাৰ স্বীকৃতি লাভ কৰিছে।
আৰু 10 নম্বৰ পইণ্টত লিখিছোঁ দৈনন্দিন জীৱনত ঘটি থকা সৰু সুৰা ঘটনাৰ চিত্ৰণ জোনাকী যুগৰ আন এজন গল্পকাৰ নকুল চন্দ্ৰ ভূঞাৰ গল্পত দেখা যায় চোৰাংচোৱা গল্পৰ শৰাই আদিৰ জৰিয়তে তেখেতে নিজৰ পৰিচয় দাঙি ধৰিছে শেষত লিখিছোঁ সামৰণিত ক'ব পাৰোঁ যে অসমীয়া চুটিগল্প পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ ফল জোনাকী যুগতহে প্ৰকৃততে চুটিগল্পৰ সৃষ্টি হৈছিল যি নিজৰ পৰিসৰটো চুটি বুলি প্ৰকাশ কৰিছিল এনেকৈ আমি আজি প্ৰথমটো প্ৰশ্ন দিবলৈ চেষ্টা কৰিলোঁ দ্বিতীয় প্ৰশ্নটো কিছু সময়ৰ পিছতে লৈ আহিম ধন্যবাদ